Subscribe the Assamese Tutorial YouTube channel and press the bell icon for more updates. বন্ধুসকল আপোনালোকে ঘৰত বহি জানিব পাৰিব আপোনালোকে কৰোনা ৰোগী হয় নে নহয় বা আপোনালোকে কৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহিছিল নেকি। যদি ভিডিঅ'খন ভাল লাগি থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। গতিকে আজি ভিডিঅ'খনত যেহেতু এটা ভাল টপিকক মই ভিডিঅ'খন বনাই আছোঁ, গতিকে ভিডিঅ'খন শেষলৈকে চাই থাকিব। আপুনি ঘৰত বহি জানিব পাৰিব যে আপুনি কৰোনা ৰোগীৰ আক্ৰান্ত হোৱাৰ কোনো সম্ভাৱনা আছে নেকি। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াৰ কাৰণে আপোনালোকৰ এটা এপছ ইনষ্টল কৰিব লাগিব, সেইটো হ'ল আৰোগ্য সেতু। এই এপটোৰ বিষয়ে সকলোৱে হয়তো ইতিমধ্যে গমে পাইছে, কিন্তু অকল আপোনালোকে এইখন এপছ ইনষ্টল কৰিলেই নহ'ব, আপোনালোকৰ ওচৰে পাজৰে থকা সকলো মানুহক এইখন এপছ ইনষ্টল কৰিবলৈ ক'ব লাগিব। কিয়নো আপুনি অকল ইনষ্টল কৰি থাকিলে আপুনি ছেভ বুলি এইটো আমি ক'ব নোৱাৰি বা আপুনি ক'ব নোৱাৰে। কাৰণ এই এপছখন ইনষ্টল কৰাৰ লগে লগে আপুনি যেতিয়া মোবাইল নাম্বাৰ দি লগ ইন কৰিব, তেতিয়া আপোনালোকে GPS ট্ৰেক কৰি ল'ব। আপুনি ক'ত গৈছিল ক'ত নগৈছিল গোটেইখিনি তথ্যই এপখনে গম পায়। যদি আপোনালোকে দিল্লী বা বেলেগ ঠাইৰ পৰা ঘূৰি আহিছিল য'ত এই কৰোনা ৰোগীৰ আক্ৰান্ত সংখ্যা বেছি, তেনেহ'লে আপোনাক দেখাব যে আপুনি ডেঞ্জাৰ জোনত আছে, আপোনাৰ কৰোনাৰ কাৰণে আপোনাৰ কৰোনা সংক্ৰমিত হ'ব পাৰে, এনেকুৱা বুলি কিছু এটা আহিব। যদি আপুনি বেলেগক এইখন এপছ ইনষ্টল কৰিব দিয়ে, সেই মানুহজনে যদি এইখন এপছ ইনষ্টল কৰে, তাৰপিছত যদি আপুনি সেইখন মানুহৰ ওচৰত যায় আৰু সেই মানুহখন যদি বিদেশৰ পৰা ঘূৰি আহি থাকে, তেনেহ'লে আপুনি যদি সেইখন মানুহৰ ওচৰত যায় আৰু সেই মানুহখিনিৰ যদি এইখন এপছ থাকে, তেনেহ'লে আপোনাৰ এপছত দেখুৱাব যে আপুনি কোনো এটা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল যে মানুহটো বিদেশৰ পৰা ঘূৰি আহিছে। গতিকে আপোনালোকে নিজে এইখন এপছ ইনষ্টল কৰি থাকিলে নহ'ব, বেলেগকো ইনষ্টল কৰিব দিব লাগিব আৰু ক'ব লাগিব। আহক তেনেহ'লে আমি এতিয়া চাই লওঁ যে এই এপছটো আমি কেনেকৈ ইনষ্টল কৰিব পাৰোঁ আৰু কেনেকৈ আমি এপছটো ব্যৱহাৰ কৰিম। বন্ধুসকল এই এপছখন ইনষ্টল কৰিবলৈ হ'লে আপোনালোকে প্লে ষ্টৰত আহিব লাগিব আৰু আৰোগ্য সেতু বুলি চাৰ্চ কৰিব লাগিব। যেতিয়া আপোনালোকৰ ওচৰত এই এপখন আহিব আপোনালোকে ইনষ্টল কৰি ল'ব। মই এপছখন ইনষ্টল কৰি লৈছোঁ, সেইকাৰণে ডাইৰেক্ট ইয়াৰ পৰা অ'পেন কৰি ল'লোঁ। অ'পেন কৰাৰ পিছত ইয়াতে আপোনালোকে লেংগুৱেজ ছিলেক্ট কৰিব ক'ব, আপোনালোকে ইংলিছ হিন্দী আপোনালোকৰ যিখন লেংগুৱেজ সুবিধা হয় সেইখন ছিলেক্ট কৰি ল'ব। মই ইংলিছ ছিলেক্ট কৰি ল'লোঁ। ইয়াৰ পিছত নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো শ্লাইড কৰিব, তাৰপিছত ৰেজিষ্টাৰ নাওত ক্লিক কৰি দিব, তাৰপিছত আই এগ্ৰীত ক্লিক কৰি দিব। ইয়াৰ পিছত এলাউ কৰি দিব এইটো। ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। ইয়াৰ পিছত ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। এইখন OTP অট'মেটিক ডিটেক্ট কৰি ল'ব। তাৰপিছত আপুনি অট'মেটিক এইটোত লগ ইন হৈ যাব। ইয়াতে ল' ৰিস্ক ইনফেকশ্যন বুলি লিখা আহিছে। গতিকে মই বিদেশ ভ্ৰমণ কৰা নাই বা বিদেশত যোৱা মানুহৰ সংস্পৰ্শলৈ অহা নাই, সেইকাৰণে ল' ৰিস্ক ইনফেকশ্যন দেখাইছে। যদি আপুনি বেলেগ যিখন মানুহ বিদেশত ভ্ৰমণ কৰিছিল বা দিল্লী কলিকতা বা যিবিলাক ঠাইত বেছিকৈ কৰোনা ৰোগী আক্ৰান্ত হোৱা মানুহ পোৱা গৈছে সেইবিলাক ঠাইত গৈছিল আৰু সেই ঠাইত যোৱা মানুহবিলাকৰ সংস্পৰ্শলৈ আহিলে আপোনালোকৰ হয়তো ইয়াতে বেলেগ এটা লিখা আহিব। গতিকে মই ঘৰতে আছিলোঁ, মই বাহিৰত যোৱা নাই, সেইকাৰণে মোৰ ইয়াত ল' ৰিস্ক অফ ইনফেকশ্যন বুলি দেখুৱাই আছে। গতিকে মনত ৰাখিব এইখন এপছ অকল আপুনি ইনষ্টল কৰিলে নহ'ব, আপোনাৰ গাঁৱৰ আপুনি যিখিনি মানুহ আছে আপুনি চিনি পোৱা গোটেই মানুহক এইখন এপছ ইনষ্টল কৰিবলৈ দিয়ক। সিহঁতে যদি এইখন এপছ ইউজ কৰে তেনেহ'লে আপুনিও গম পাব যে আপুনি কিমান সুৰক্ষিত আৰু সিহঁতে কিমান সুৰক্ষিত। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'খন ভাল লাগি থাকে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰি দিব।